হেল্ল' বন্ধুসকল, অসমীয়া জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে বেল আইকনটো বজাই দিব। আজি আমি ইংলিছ আখৰ এৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰিম। সকলোৰে জীৱনত নিজৰ নিজৰ নামৰ মহত্ব থাকে। জ্যোতিষ শাস্ত্ৰ মতে নামৰ প্ৰথম আখৰটোৰ পৰাই ব্যক্তিজনৰ স্বভাৱ, চৰিত্ৰ, ব্যৱহাৰৰ বিষয়ে কিছু ক'ব পৰা যায়। নিজৰ নামৰ প্ৰথম আখৰৰ পৰা তেওঁৰ ভাগ্যৰ কথা কিছু জানিব পৰা যায়। যদি আপুনিও জানিব বিচাৰে, তেন্তে আজি আপোনালোকৰ আগত এ আখৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ বিষয়ে ক'ম। যদি আপুনি এ আখৰৰ দ্বাৰা আৰম্ভ হোৱা ব্যক্তিৰ বিষয়ে জানিব বিচাৰে, তেন্তে ভিডিঅ'টি শেষলৈকে চাব। সকলোতকৈ আগত এ আখৰৰ ব্যক্তিসকলৰ শৰীৰৰ গঠনৰ বিষয়ে ক'ম। এ নামৰ ব্যক্তিসকল দেখিবলৈ আকৰ্ষণীয়। এওঁলোক দেখিবলৈ সুন্দৰ হয়। এওঁলোকৰ প্ৰায়ভাগৰ চকু দেখিবলৈ ধুনীয়া হয় আৰু ইহঁত মনৰ পৰা ধুনীয়া হয়। এতিয়া কৈছোঁ এ নামৰ ব্যক্তিৰ স্বভাৱৰ বিষয়ে। এওঁলোক বহুত ধৈৰ্যৱান হয়। এওঁলোকৰ ভিতৰত বহুত ধৈৰ্য থাকে। এওঁলোক আকৰ্ষণীয় হয় আৰু আনকো আকৰ্ষণীয় হ'লেহে পচন্দ কৰে। এওঁলোকৰ পচন্দ আন মানুহতকৈ অলপ বেলেগ ধৰণৰ হয়। এওঁলোকে যিকোনো বস্তু ভাবি চিন্তি পচন্দ কৰে আৰু যি বস্তু পচন্দ কৰে সেই বস্তুক বেয়া নাপায়। এওঁলোকে নিজৰ সমস্যাবোৰ ভালদৰে সমাধান কৰিব পাৰে, কাৰো সহায় নোলোৱাকৈ। এওঁলোকে সহজে কেতিয়াও হাৰ নামানে। নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। এওঁলোকৰ খং বহুত সোনকালে উঠে, যদিও আকৌ ঠিক হৈ যায়। ঘূৰাই পকাই কোৱা কথা এওঁলোকে পচন্দ নকৰে। ইও আকৌ বহুত এলেহুৱাও থাকে। বহুত মহত্বপূৰ্ণ কাম এলেহুৱা স্বভাৱৰ কাৰণেই থাকি যায় আৰু সময় পাৰ হৈ যোৱাৰ পিছতহে এওঁলোকে উপলব্ধি কৰে কামটো কিয় নকৰিলোঁ বুলি। এওঁলোকৰ আটাইতকৈ ভাল গুণটো হৈছে এওঁলোকে যিকোনো পৰিস্থিতি বা পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই দিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।